নমস্কাৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ঘৰলৈ আহিলোঁ আৰু প্ৰথমতে সকলোকে মই দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি যাম লখিমপুৰত থকা দুৰ্গা মন্দিৰলৈ। পূজা বুলি এবাৰো যোৱা নাই, গতিকে যাওঁ, আপোনালোকৰ লগতে দেখাম লখিমপুৰৰ পূজা। গতিকে যাওঁ ব'লক পূজা চাবলৈ। টাউনত যথেষ্ট ভিৰ আজি, সেইকাৰণে দেউতাই অলপ অসুবিধা পায় গাড়ী চলাবলৈ, গতিকে ওচৰৰ খুৰাজনকে লৈ আহিলোঁ। আহি আছোঁ টমটমত। আৰু এইডাল যে দেখিছে, এপাত ভণ্টিয়ে পূজা গিফ্ট দিছে। মই এইবোৰ একদম নিপিন্ধোঁ, কিন্তু এপাত চিম্পুল দেখি কিনিলোঁ। আৰু তাইও এপাত তাইলৈ দিছে, আৰু মোলৈ এপাত তাইও মোকে দিছে গিফ্ট। আৰু এডাল পিন্ধি আহিছোঁ, ভাল লাগিছে। আৰু ইয়াত টাউনখন চাওক, বহুত মানুহ আজি, অষ্টমীৰ যিহেতু। আৰু এইফালে এইটো লখিমপুৰৰ বাইপাছ, এইফালে গৈ পেলাই চৰাইমাৰীত ওলাই গৈ, আৰু সেইটো হোৱাৰ পৰা যথেষ্ট সুবিধা হৈছে। আৰু আমি দুৰ্গা মন্দিৰ পালোহি। এয়া দেখিছেনে, যথেষ্ট ভিৰ, বহুত ভিৰ, মানে ক'ব নোৱাৰি, ভবা নাছিলোঁ ইমান ভিৰ হ'ব বুলি। আৰু ইয়াতে চেনেলবোৰ খুলি থৈ যাওঁ, কাৰণ ভিতৰত আকৌ চুৰ হ'ব পাৰে ন, কোনে নাজানে। ইয়াতে চেনেল খুলিলোঁ আৰু এতিয়া ভিতৰলৈ যাওঁ ব'লক। দেখিছে মানুহ সোমাবলৈ ঠাই নাই। আৰু এইটো সিংহ এটা আছে আগফালে। আমি ইয়াৰ পৰাই ইয়াতে চাকি জ্বলালোঁ, কাৰণ ভিতৰত যাবই নোৱাৰি, মানে ইমানেই যথেষ্ট ভিৰ, মানে সেইকাৰণে বাহিৰতে জ্বলালোঁ ধূপ। আৰু এয়া ব'লক ভিতৰলৈ যাওঁ। সকলোফালে ইমান উৎসৱমুখৰ পৰিৱেশ দেখিয়ে ভাল লাগে আচলতে। আৰু মন্দিৰটো পানীৰ মাজতে আছে বুলি ক'ব পাৰি, গতিকে দলংখন ইমান ধুনীয়াকৈ সজাইছে, ভাল লাগিছে। এয়া ব'লক ওপৰলৈ যাওঁ এতিয়া। সৰু কেঁচুৱাৰ পৰা একদম বয়সীয়াল মানুহ, সকলো মানুহ আহিছে, গতিকে ভাল লাগিছে, চায়ো ভাল লাগে, আহিও ভাল লাগে। আৰু ভগৱানে যাতে সকলোকে ভালে কুশলে ৰাখক। আৰু এয়া পালোহি, এতিয়া বহুতকেইটা চিৰি বগাব লাগিব। দেখিছে কিমান ভিৰ, মানুহৰ লাইন ল'ব লাগিব। ব'লক যাওঁ এতিয়া। দেখি চাওকচোন ইমান মানুহ। আৰু এয়া পালোহি দেৱীৰ ওচৰত, আৰু সেয়াও ইয়াতে কৰিলোঁ। আৰু সকলোকে যাতে ভগৱানে দেৱী মায়ে ভালে কুশলে ৰাখক। আৰু ইয়াত প্ৰসাদ ল'লোঁ। সকলোৰে যাতে দিনবোৰ ভাল হওক, পূজাই যাতে সকলোৰে মনলৈ শান্তি ঘূৰাই আনক, সেইটোৱে প্ৰাৰ্থনা। আৰু ইয়াতে আছে। আৰু এয়া দেখালোঁ আপোনালোকক দুৰ্গা মন্দিৰ। আহিলেও ভাল লাগিলে, সেৱা কৰিলে আপোনালোককো যাতে ভগৱানে ভালে ৰাখক তাকে কামনা কৰিলোঁ ভগৱানৰ ওচৰত। আৰু এতিয়া ইয়াৰ পৰা ওলাম আৰু এটা মন্দিৰলৈ যাম ব'লক। এয়া আছে লখিমপুৰৰ গণেশ মন্দিৰ। দুৰ্গা মন্দিৰ যোৱাৰ বাটতে পাই যায় আমাৰ ঘৰৰ পৰা আহিলে। আৰু ইয়াতো এপাক সোমাই যাওঁ, যিহেতু আকৌ আহিব নাপাওঁ সোনকালে, সেইকাৰণে একেবাৰে সেৱা এটা কৰিয়ে যাওঁ। ইয়াতো বহুত সৰুতে আহিছিলোঁ, আৰু আজি বহুত দিনৰ মূৰত আহিছোঁ। আৰু ইয়াতে কাছ আছে বুলি চবেই সকলোৱে চাই আছে, ময়ো চাই নেদেখিলোঁ একো। আৰু এতিয়া ব'লক ভিতৰলৈ যাওঁ। আৰু ইয়াতে মই দেখিছিলোঁ অকণমানি চৰাই এজনীয়ে বাঁহ সাজিছে, গতিকে ভিডিঅ'টো কৰি থ'লোঁ। আৰু এয়া গণেশৰ মূৰ্তি, এয়া দেখিছেনে, আচলতে দেখিবলৈ বাহিৰৰ পৰা নাও এখন নিগনিয়ে চলাই থকা নিচিনা। আৰু এয়া ভিতৰত এয়া মন্দিৰ। আগতে খুব ভাল লাগে, গণেশ মন্দিৰ কাষেদি পাৰ হৈ যাওঁ যেতিয়া একদম চিঞৰোঁ গণেশ মন্দিৰ মা। ইয়াত পাৰ্কো আছে যিহেতু, সৰুতে বৰ ভাল লাগে আহিলে ইয়ালৈ। আৰু এয়া গণেশ বাবা, এইটো ওপৰৰ পৰা পানী পৰি আছে, সুন্দৰ এটা দৃশ্য। আৰু এয়া দেখিছে বগা নিগনি এইবোৰ। আৰু অকণমান আগলৈ গ'লে দেখিম এয়া শহাপহু, বহুতকেইটা শহাপহু আছে, গাঁত খান্দি থৈছে গোটেইখন। আচলতে ভাবিছিলোঁ এইটো ভিডিঅ'তে মই গোটেইখিনি দেখাম বুলি, কিন্তু বহুত বেছি দীঘল হৈ যাব, সেইকাৰণে মই আৰু এটা ভিডিঅ' বনাম। সেইখিনি আজি যেতিয়া ৰাতিকৈ যাম পূজা চাবলৈ, সেইখিনি আপোনালোকক দেখাম। গতিকে এতিয়ালৈ টাটা বাই বাই, আকৌ লগ পাম।